1 2 3 4টা হা আমাৰ 4টা মানুহৰ ধৰি লওক আপোনাৰ হেৰি হ'ল কাইলৈ পিকনিকৰ বজাৰ গাহৰি মাংস 20 কেজি হা ব্ৰইলাৰ মাংস 10 কেজি তাৰপৰা আলু আধা কুইণ্টেল বিলাহী আধা কুইণ্টেল হা বিলাহী আধা কুইণ্টেল 50 কেজি আনিম বিলাহী হ'ব আলু 50 কেজি হা তাৰপিছত মছলা আহি গ'ল মছলা 200 টকা আনিলে হৈ যাব নেকি মছলা 200 টকাৰ ৰচুন আপোনাৰ 1000 টকাৰ লাগিব ৰচুন 1000 টকা জলকীয়া 15 কেজি জলকীয়া 15 কেজি হ'ব জলকীয়া 15 কেজি কম হ'ব নেকি ঠিক আছে জলকীয়া 15 কেজি ৰিফাইন কিমান ৰিফাইন গাহৰিটো 40 নে 45 হ'ব গাহৰিটো 20 কেজি আনা হ'ব 20 কেজি নহয় ডাইৰেক্ট এই গোটাটো 4টা মানুহ নহয় 4টা মানুহৰ কাৰণে 20 কেজি বাকীখিনি বেছি দিম হেৰি যে এই গোটাটো আনিম গোটাটো এই নাই বেছিলে বেয়া হ'ব আমি নিজৰখিনি আনিম 30 কেজি ওজনৰ মই দাম দৰ ঠিক কৰি আহিছোঁ গোটাটো অনা হ'ব সেইটো 30-35 কেজি হ'ব 7,000-8,000 দি লৈ আহিম লাগে আমি যিমান খাম বাকীখিনি বেছি দিম নহ'লে বেলেগক খুৱাই দিম কি আছে জানুৱাৰী বুলি কাৰোবাক খুৱাই দিম আৰু অকল 20 কেজি মাংস এটা আনিলে কি হ'ব 20 কেজি মাংসটো আমাৰ 4টা লাগিব 4টাত আমি 20 কেজি এটাই 5 কেজি খাই দিম 4টা হৈ গ'ল 20 কেজি তই আহিছ 25 কেজি হ'ব তই আহিছ 25 কেজি 10 কেজি বাচি যাব আকৌ মোৰটো মানে তোতে খোৱাই নাই মোৰটোতো আগৰ পৰাই আছে দে 10 কেজি ব্ৰইলাৰ মোৰ কাৰণে পিয়াজ মাত্ৰ ঐ ব্ৰইলাৰ 1 কেজি ক'ত 5 কেজি ব্ৰইলাৰ 10 কেজি ব্ৰইলাৰ 10 কেজি আছে 10 কেজি এটা মানুহে মজা তই উল দুগুলকে খাবহি খাম আৰু ইও কিমানখিনি খাই খাব নোৱাৰখিনি আমি খাম তাৰপিছত এইখিনি আৰু হা পিয়াজ আছে আৰু মালৰটো মালটো কি 7টা বটল আনিবি কোনটো আনো আনি থাকিবি আৰু মেজিক মমেণ্টটো খাবি কিলো এটা লৈ আহিব ফুল চবৰ কাৰণে মেজিক মমেণ্ট আনিলে মেজিক মমেণ্ট ফুল বটল 7টা আনিলে হ'ল ফুল বটল 7টা আনিলে হৈ গ'ল আৰু পিয়াজ ধৰা নাই নেকি পিয়াজ 20 কেজি ধৰা আছে পিয়াজ 20 কেজি পিয়াজ 20 কেজি হৈ যাব ঐ আৰু নহয় লোকেল মুৰ্গী দুটামান আছে ডাইৰেক্ট সেইকেইটা এইবাৰ বেলেগ চিষ্টেমত খাম মানে কি জানা নাই ডাইৰেক্ট চামৰা উলিয়াই একদম পেটুটো উলিয়াই তাত একদম পিঁয়াজ এইবিলাক কিবা কিবি মানে চিলাই দি চিলাই ভৰাই এইটো পুৰি খোৱা হ'ব দেই একদম আমাৰ ইয়াত ধৰি লওক এতিয়া 5 কেজি ধৰি লওক চুঙাত দিম গাহৰি মাংস 5 কেজি চুঙাত দিব তাৰপৰা 5 কেজিমান পুৰিম পুৰি পেলাই আৰু লোকেল মুৰ্গী মই খবৰ কৰি দিম 7 কেজিমান ভাজি দিম বাকী 3-4 কেজি জিকাইকে হয়তো ভাতৰ লগত খাম ব্ৰইলাৰ যদি চুঙাত দিয়ে তেনেহ'লে চুঙা লৈ ল'বি বাছ হৈ গ'ল ইমানখিনি লিষ্টখন দেখা দে এবাৰ বিশ্বাস কৰিব পাৰে এনেকৈ দেখালে হৈ যাব পাৰে লিষ্ট এইখন হৈ গ'ল